হাই এভৰিৱান, কি খবৰ সকলোৰে? আপোনালোকৰ ভালনে? মোৰ বাৰু ভালে। মই আজি আপোনালোকক সৰ্বপ্ৰথমে আপোনালোক সকলো লোকে মোৰ নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াব লৈছোঁ পকৰী ৰেচিপি। যিসকলে মোৰ ভিডিঅ'বোৰ চাই যায় তেওঁলোকক মোৰ ফেচবুক পেজলৈ আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ আৰু সকলোৱে যাতে কোনে মোক আগবাঢ়ি যোৱাত সহায় কৰে তাৰে আশা লৈ আজি মই ভিডিঅ'টো আপোনাৰ মাজলৈ এৰি দিব বিচাৰিছোঁ। তাকে আহকচোন এতিয়া চাওঁ আমি সন্ধিয়া সময়ত আজি কেনেদৰে জুতি ল'লোঁ আৰু যিহেতু নৱবৰ্ষৰ প্ৰথমটো আজি 31 ডিচেম্বৰ হয়, তাকে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ ভিডিঅ'টো। সকলোখিনি চাই যাব। আজি মই আটা আৰু ঘৰতে থকা কবি আৰু পিঁয়াজ পাত, নহৰু পাত আৰু পিঁয়াজ, জলকীয়া এনেধৰণে আজি অকণমান পকৰি বনাই খাওঁ বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোকৰ লগতো এনেধৰণে সকলোবোৰ শ্বেয়াৰ কৰিলোঁ। চাই কেনেকুৱা বোলে কমেণ্টত ক'বলৈ নাপাহৰিব। তাকে আহক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এতিয়া মই ইয়াত পিঁয়াজ পাত, ধনিয়া পাত সকলোখিনি একেলগতে দি লৈছোঁ। দি কবি, পিঁয়াজ সকলোখিনি দি ওপৰত আটাখিনি দি এনেধৰণে মই পানী নিদিয়াকৈ যিমানখিনি কবি বা পানী ওলায় সিমানখিনিয়ে মই মঠিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই যাব ভিডিঅ'টো। এয়া মই এতিয়া নিমখ দিছোঁ অকণমান আৰু অকণমান দিম হালধি। আপোনালোকে ইয়াত ইচ্ছা কৰিলে ৰেড চিলি নাইবা কিবাকিবি যিবোৰ আমাৰ ঘৰুৱা সামগ্ৰী থাকে সেইবোৰ দিব পাৰে, কিন্তু মই সেইবোৰ ব্যৱহাৰ কৰা নাই। এনেধৰণে আজি মই পকৰী ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। চাই যাওক সকলোখিনি। ধুনীয়াকৈ সানি ল'লোঁ আৰু এতিয়া এখন কেৰাহীত গৰম হ'বলৈ তেল ল'ম দিম আৰু এইখিনি দি দিম। দেখিছেনে কেনে ধুনীয়া লাগিছে? তেল দি দিছোঁ, কেৰাহীখন গৰম হ'ল আৰু ইয়াতে এতিয়া পকৰীখিনি দি দিম এটা এটাকৈ। এতিয়া ইয়াতে মই পকৰী দি দিছোঁ। তেল গৰম হৈছে আৰু দোকানৰ পৰা যেতিয়া আমি কিনি খাওঁ তাতকৈ আমি যদি নিজেই ঘৰতে এনেধৰণে থকা সামগ্ৰীকেইটাই ঘৰতে বনাই খাব পাৰোঁ তেতিয়া কিমান যে ভাল লাগে, নহয়নে? আৰু ঘৰত বনোৱা টেষ্টটো বেলেগ হয়, কাৰণ দোকানতো আমি যি দিয়া থাকে, যিবিলাক খালে আমাৰ গেছ ফৰ্ম হৈ যায় পটককৈ। আমি এতিয়া ঘৰত বনাইছোঁ কাৰণে সকলোখিনি খাব পাৰোঁ। আৰু আবেলি সময়ত এনেধৰণে চাহৰ লগত কোনে কোনে জুতি লৈ ভাল পায় বা মোৰ দৰে। মই কিন্তু ঘৰত বনোৱা বস্তু খুবেই ভাল পাওঁ আৰু সেইকাৰণে মই সন্ধিয়া সময়ত আমাৰ ল'ৰাহঁতকো এনেধৰণে কেতিয়াবা বনাই খুৱাবলৈ বিচাৰোঁ আৰু অলপ চলপকৈ। চাই থাকক ভিডিঅ'টো। একেবাৰে মই লুটিয়া বগৰাই একেবাৰে ৰঙাকৈ ভাজি ল'লোঁ। দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া লাগিছে আৰু কাৰ কাৰ দেখিব খাওঁ খাওঁ লাগিছে ক'বচোন দেই। ইয়াৰফালে মই কাঢ়ি লৈছোঁ, এয়া কাঢ়ি এখনত, আৰু একেবাৰে সকলোখিনি হৈ যাওক। হৈ যোৱাৰ পিছত লগ পাই আছোঁ আপোনালোকক। পকৰী ৰেডি হৈ গ'ল একেবাৰে খাবৰ কাৰণে। দেখিছেনে কিমান ধুনীয়া লাগিছে? আৰু একাপ লাল চাহৰ লগত আবেলি সময়ত এনেধৰণে জুতি লওঁ বুলি ভাবিছোঁ। কোনে কোনে বাৰু এনেকৈ খাই ভাল পায় সকলোৱে কমেণ্টত জনাব দেই। এয়া মোৰ মানে এতিয়া ৰখি দিব পৰা নাই, লোভৰ পানী ওলাই গৈছে। এতিয়া খাই আপোনালোকৰ আগত দেখুৱাই দিছোঁ এইটো। মই নিজে বিলিভ কৰিব পৰা নাই, মানে ইমান ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই খাব, বহুতখিনি ভাল লাগিব। আজিলৈ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। তেতিয়াহ'লে বাই বাই।